Meow. Meow আছে meow আছে। হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ গুণগুণ চেনেলৰ অন্য এটি ব্লগলৈ। আৰু এইটো ভিডিঅ' মোৰ হৈছে 12 তাৰিখৰ, কাৰণ 12 তাৰিখে আমাৰ গুণগুণে 5 মাহ কমপ্লিট কৰিলে। কিন্তু বিহুৰ অলপ কাম আছিল বাবে ভিডিঅ'টো মই বনাব পৰা নাছিলোঁ, আৰু আজিহে মই ভিডিঅ'টো আপলোড কৰিব পাৰিলোঁ। আৰু এনেকৈ মই কেইটামান কইনছ গোটাই ল'লোঁ, আৰু তাই যেতিয়া মাহ কমপ্লিট কৰে এনেকৈ মই মেমৰি এটা ৰাখিবলৈ চেষ্টা কৰোঁ। নাজানো বাৰু বেছি ভালকৈ, তথাপি কি কৰিলোঁ, কইনছ কেইটামান গোটাই লৈ এনেকৈ পেঞ্চিল এডালেৰে আগতে ড্ৰ কৰি ল'লোঁ। তাৰপিছত এনেকৈ ওপৰে ওপৰে ধুনীয়াকৈ কইনছকেইটা বহাই বহাই দি গৈছোঁ। চাবচোন বাৰু কেনেকুৱা হৈছে। ইফালে মায়ে তাইক ধুনীয়াকৈ গা চা ধুই দিয়া আছে, আৰু মায়ে তাইৰ কাৰণে এটা ফ্ৰক আনিছিলে বিহুত পিন্ধাবৰ কাৰণে। কিন্তু আজি যিহেতু এটা মেমৰি ৰাখি থ'ম, আৰু মায়ে দিয়া ফ্ৰক হিচাপে তাইক ফ্ৰকটোৱে পিন্ধাব। পিছত দেখা পাব যে তাইতো আইতাকে দিয়া ফ্ৰক আছিলে। আৰু ইফালে মোৰ হৈ গ'ল, ধুনীয়াকৈ পাঁচটো বনাই ল'লোঁ। আৰু ইফালে গুণগুণকো সজোৱা হৈ গৈছিলে। তাই কিন্তু ফুটটো ভালকৈ দিব নিদিলে, নাকত এনেকৈ লাগি গ'ল। আৰু এনেকৈ ধুনীয়াকৈ তাইক সজাই পৰাই দিছিলে মায়ে। আৰু আজি কিন্তু তাই বেছি উৎপাত কৰা নাছিলে, নহ'লে আগতে যি ড্ৰ কৰোঁ চব একদম হাতেৰে বেয়া কৰি পেলাই। আজি অলপ ধুনীয়াকৈ আছে, একো লাৰাও নাই। আৰু তাই হাঁহা নাছিলে কাৰণে আইতাকে অলপ তাইক জোকাই মেলি হাঁহিবলৈ চেষ্টা কৰালে। আৰু এনেকৈ ধুনীয়াকৈ কৰিব পাৰিলোঁ আজি, নহ'লে আনকালেতো কৰিবই নিদিয়ে। আৰু ধুনীয়াকৈ দুটামান ফটো ক্লিক কৰি থ'লোঁ মেমৰি হিচাপত ৰাখিবৰ কাৰণে। আৰু আপোনালোকে যদি গুণগুণৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাইছোঁ নেক্সট এটা ভিডিঅ'ত।